অৰ্জুনতকৈ মহাভাৰতত অৰ্জুনতকৈ শক্তিশালী কোন আছিল? মহাভাৰতত অৰ্জুনতকৈ শক্তিশালী বুলি ক'লে বহুত কেইজন আছিল। ভীষ্ম পিতামহ আছিল, কৰ্ণ আছিল, দ্ৰোণাচাৰ্য আছিল, বৰ্বৰিক আছিল, কিন্তু চবতকৈ বেছি শক্তিশালী বুলি ক'ব গ'লে শ্ৰীকৃষ্ণ, তাৰ ওপৰত কোনো নাছিল। কাৰণ চবতকৈ বেছি শক্তিশালী শ্ৰীকৃষ্ণ, কাৰণ মহাভাৰত যুদ্ধখন পঞ্চপাণ্ডৱে জিকাৰ মেইন মূলতে হ'ল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই যদি লীলা নকৰিলে হয় তেতিয়াহ'লে এইকেইজন বীৰক হৰুৱাব পৰা শক্তি অৰ্জুনৰ হাতত নাছিল। সেইকাৰণে অৰ্জুনেও তাৰমানে হেৰি কৰিলে 1000জন 1 কোটিজন আছিল। 1000জন সৈন্য নে 100জন? 100জন 100জন সৈন্য কৌৰৱৰ 100জন মানে ভাতৃক বধ কৰিছিল। সেই সময়তে অভিমন্যুক চক্ৰবেহুত পেলাই পিনে মাৰিছিল। আৰু অভিমন্যুক মাৰাৰ মূল কাৰণটো হৈছে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই গম পাইছিল যে অভিমন্যু যদি জীয়াই থাকে তেতিয়াহ'লে পৃথিৱী ধ্বংস হৈ যাব, কাৰণ অভিমন্যু বহুত শক্তিশালী আছিল। কাৰণ বাওঁ হাতেদি তেওঁ শ্ৰীকৃষ্ণৰ পৃথিৱীৰ সমান ভৰ দিয়া, বিশ্বৰ সমান ভৰ দিয়া ভৰিখন বাওঁ হাতেদি দাঙি দিছিল। সেই কথাটোৰ কাৰণে শ্ৰীকৃষ্ণই চালনা কৰি অৰ্জুনক আঁতৰাই লৈ গৈছিল সেই 100জন সৈন্যক মাৰিবৰ কাৰণে। আৰু সেই সময়তে সেই 100জন সৈন্যক মাৰি থকাৰ সময়তে অভিমন্যুক এই চক্ৰবেহুত পেলাই মানে বধ কৰে। গাইজ, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব উত্তৰটো। হয়নে নহয়? ৰাইজ, মই কোৱা কথাখিনি যদি শুদ্ধ হয় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব।